ছোৱালীৰ নাম হ'ল চেলিনা। যদি নাপাওঁ কোনো পুলিচক মোক আটকাব নোৱাৰে আৰু কোনো আসপানৰ জমিনৰ শক্তিও মোক ৰাখিব নোৱাৰে সেইদিনা। মোৰ নাম খাবলা ডন। খাবলা ডন নাম কি নাম বল? এইটো মোৰ ষ্টাইলৰ নাম। এইটোৰ নাম শুনিলে মোক দেখি চব কাফে। তোমাৰ বাবাৰ নাম কি? মোৰ বাবাকৰ নাম তৰমুচলি। মাকৰ নাম ঠুংগাফালি। ঠুংগাপালি? তো বাপেকে কেইটা বিয়া কৰিছে? মোৰ বাপেকে 3টা বিয়া পাতিছে। তই কেই নম্বৰৰ? মই 1 নম্বৰৰ। আছে গোটেইকেইটা? গোটেইকেইটা নাই, এটাই আছে। তই কি কৰ এনে? মই এনে আৰু নিচা তিচা খাই পৰি থাকোঁ। তোৰ বাপেকে কি কৰে? মোৰ বাপেকে এনেই ঘূৰি থাকে, বাং চাং খায় আৰু। চলাই কোনে সংসাৰ? সংসাৰ মই অলপ চলাওঁ আৰু কোনে চলাব। তোৰ ঘৰ ক'ত? মোৰ ঘৰ আছে আমাৰ ঘৰ কটীয়াতলি চৰালি। তোক বোলে চবেই পিটনা দিয়ে? কোন মাৰ্কলে পিটনা দিব? হিম্মত আছে নেকি মোৰ সন্মুখত আবাক কোৱা? কেলা ডিঙিত ধৰিম, কাৰ খালি চিপি দিম। কোনো ক'বই। তোক বোলে যোনে পায় সিয়ে মাৰে বোলে? হিম্মত আছে? মোক কৈছে কাকো মানুহে। ভয় নাখাওঁ মই। মোৰ সন্মুখত আনা, কাকো ভয় নাখাওঁ। ডিঙি যে খালি ফালি দিম মই। মুৰ্গীৰ নিচিনা ধৰিম, কুকুৰৰ নিচিনা যে পিটিম। তই মদ চদ খাৱ নে নাখাৱ? মই মদ চদ খাওঁ যেতিয়া কেচকাল টেচকাল লাগে এতিয়া খাওঁ আৰু গাঁজাটো যে এনি টাইম খায়েই থাকোঁ মানে। যেতিয়া কাৰণে কেচকাল এতিয়া মোৰ লগত এনি টাইম ফিটিং, আৰু যেতিয়া কেচকাল নাই এতিয়া মই ভাল। কি দুখীয়া ল'ৰা। তোৰ গাঁৱত কোনোবাই ভয় কৰে নি তোক? চবেই ভয় কৰে। মোক দেখিলে গাড়ী চকা কপে এনেকুৱা। হয় নেকি? মোক দেখিলে কেলা টেম্পু ড্ৰাইভাৰ কেলা পগলা হৈ যায়। মানুহ কপি থাকে নেকি? মানুহ কেলা ভয় খাত কেলা এনেকুৱা কৰি থাকে যে খাবলা ডন আহি গ'ল, কেলা কিবা এটা না কিবা এটা কৰিবই। তই মানুহ পিটিছ নে? পিটিছোঁ মানে মাৰি পেলাইছোঁ। কেইটা মৰিলে? 3-4টামান মৰিলে আৰু সেইকেইটা হস্পিটেলত বহি আছে। দেখা চেকা কৰ নে নাই হস্পিটেলত গৈ? কিয় মই পইচা পাতি দিছ নাই? নাই নিদিওঁ মই। কিয় পইচা দিম? কেচকাল এইবোৰ আকৌ পইচা কিয় ভৰিম? তই ছোৱালী এটা ভাল পাৱ? ছোৱালী এটা ভাল পাওঁ। ছোৱালীটো মোক ধোকা দিছে। ছোৱালীৰ বাপাকক মই খাম। ছোৱালীটোৰ বাপাকৰ কাৰণে মই ছোৱালীটো নাপালোঁ। মই ডিঙিত ধৰিম আৰু ছোৱালী বাপাকক খাই দিম। ছোৱালীৰ নাম হ'ল চেলিনা। যদি নাপাওঁ কোনো পুলিচক মোক আটকাব নোৱাৰে আৰু কোনো আসপানৰ জমিনৰ শক্তিও মোক ৰাখিব নোৱাৰে সেইদিনা যেতিয়া মোৰ নেকি মন যাব। তই বিয়া পাতিবি নেকি? ছোৱালীটোক মানে বেয়া পাতিম মানে মোৰ জীৱন বনাই দিম একেবাৰে। কেইটা বিয়া পাতিবি? মই এটাই বেয়া পাতিম জীৱনে। বাপেকে কৰিছে 3টা, পিতেৰি কৰিব এটা। এটা বিয়া পাতিলে কেনেকে হ'ব? হ'ব আৰু মিলি জুলি চলিম আৰু এটা সংসাৰ। কাৰণ ভাল পোৱা ছোৱালীটো সেইকাৰণে এটাই কৰিম। এটাই তোক খুৱাব পাৰিব জানো? এটাই খুৱাব, এটাই ৰান্ধিব, এটাই চব কিছু কৰিব। তাৰপিছত ল'ৰা ছোৱালীটো হ'বই নহয়। বাপেকে 3টা পাতিছে, তই 4টা পাত। নাই তেতিয়াহ'লে বাপেকৰ নামটো ওপৰত উঠি যাব নহয়। বাপেকৰ নামটো তলত নামি যাব, পিতাৰৰ নামটো ওপৰত উঠি যাব। পেচ লাগি যাব মানে এইটো কাৰণে। সেইকাৰণে পিতাটো কামত ৰাখক, বাপেটো ওপৰতে উঠি দিব। এতিয়া নগৰ পুলিচৰ বিষয়ে কিবা ক। পুলিচ বাবে পুলিচ কোন? পুলিচৰ গোষ্ঠী মাৰোঁ। পুলিচ মোৰ সন্মুখত আলে যায়, খালি ডিঙিত ধৰিম, খালি এটা আচাৰ দিম, পুলিচ নাইকিয়া কৰি জংঘলত খালি লটি মাৰি পেলাই দিম। তই ইলেকশ্যনত ভোট চোট দিয়া নে নিদিয়? ভোট চোট মানে দিওঁ মই, খালি কাক ভোট দিয়? ভোট দিওঁ। তালা চাবিত ভোট দিয়? বাকীবিলাক কামৰ নহয় ন? নাই। এইবাৰ পৰিৱৰ্তনে যি কৰিছে চব ধ্বংস কৰি দিছে। পৰিৱৰ্তনৰ কাৰণে আমাৰ বাচিব নোৱাৰিম। কাৰণ আগত আছিলে কি ধুনীয়া নোট, এতিয়া আমাৰ চব বৰবাদ কৰি দিছে। এতিয়া আগৰ আচাৰৰ টকা ওলাইছে। কৰিছে মোদী চৰকাৰ। মোদী চৰকাৰক মই খাম এদিন হ'লেও মই মোদী চৰকাৰক নাইকিয়া কৰি দিম দুনিয়াৰ পৰা। মোদী চৰকাৰৰ চিলিপ ওপৰৰ পৰা লিখি আছে আস্তে আস্তে। তই সৰু ল'ৰা ছোৱালীবিলাক ভাল পাৱ নে ডাঙৰ মানুহবিলাক ভাল পাৱ? কাৰ লগত ঘূৰা ঘূৰি কৰ? মই বেছি ডাঙৰ মানুহৰ লগত ঘূৰা ঘূৰি কৰোঁ। আৰু তথাপিও ভাল মানুহৰ লগত ঘূৰা ঘূৰি নকৰোঁ। ভাল মানুহৰ লগত ঘূৰা ঘূৰি নকৰ? নাই। যেবিলাক নেকি গাঞ্জা খেললে পাঞ্জাবারে বাপদাদার নাম্বার যে কো খায় না তার বাইত আমি যাই না, যে কো খায় তার বাইত যাই না। এর মারে ইন্ডিয়ার বাপ চুরে হয়েছে 1 নম্বর গাঞ্জা করে এর বাইত আমি যাই। নগৰ মানুহৰ বিষয়ে কিবা এটা কৈ সমাপ্তি নাই। কৰ। নগৰ আমাৰ নগত মানুহবিলাক আমাৰ নগৰ যি কৰিছে কিন্তু নগৰটো অলপ
চলি আছে বাৰু যেনে তেনে চলি আছে গা জাগাটো মোদীয়ে যি কৰিছে গা জাগাটো বৰবাদ কৰি দিছে মানে গা জাগাত মানে চলিবলৈ অগাত নাই আৰু আচ্ছা তই নগাঁও টাউনখনৰ বিষয়ে কিবা এটা ভাল কাম কৰিব লাগে নহয় কৰিম মোদী চৰকাৰক মাৰি লওঁ তাৰ পাছত কৰিম তই নিজাববীয়াকৈ কিবা এটা কৰ টাউনৰ কাৰণে কৰি আছো এই 2-3 দিনৰ ভিতৰত কৰি আছো আপোনাৰতো চাই থাকক না আমাৰ এই মাহটো যাব দিয়ক না তাৰ পাছত চাওক মোদী চৰকাৰ নাইকিয়া হৈ যাব মই ওলাই গৈছো আচ্ছা তই কামানি চামানি কিবা কৰ নাই কৰো মা বাপাকক চলাই আছো নহয় কিমান কাম আৰু ডেইলি মই 100 টকা 250 টকা এনেকুৱা কামাই থাকোঁ ঠিক আছে এতিয়া আসসালামু আলাইকুম 9 ষ্টাৰ বন্ধ